তোমার মরমে মোর দেহ তুলিলে বুকু দিলে যে মোর কি মিঠা মিঠা। ও ফুল নুফুল কিয়? গৰুৱে যে আগ খাই মই নুফুলিম কিয়? অ গৰু আগ খাওঁ কিয়? গৰখীয়াই যে মোক নৰখে মইনো নেখাম কিয়? অ গৰখীয়া গৰু নৰখ কিয়? ৰান্ধনীয়ে যে মোক ভাত নিদিয়ে মইনো ৰখিম কিয়? আপোনালোকে জানেনে, ঠিক এই কবিতাটোৰ দৰে আমাৰ ছিষ্টেমটো হৈ গৈছে ফোপোলা। নহয়, বহুত বেছি ফোপোলা। নিজৰ ভুলবোৰ থাকিবলৈ আমি লোকৰ গাত দুখ চাপি চাপি গৈ আছোঁ। কিন্তু কোনোবাইতো পৰিৱৰ্তন আনিব লাগিব। কোন? আপুনি আনিব নে মই নে আন কোনোবাই? অলপ ধৈৰ্য ধৰকচোন। মইতো ইয়াত আপোনাক মাৰিবলৈ অনা নাই। আপোনাৰ লগত কিছু কথা আছে, অলপ প্ৰাইভেচি লাগিছিল। সেইদৰে আপোনাক এনেকৈ উঠাই আনিবলগীয়া হ'ল, বেয়া নাপাব। চিয়াৰ্ছ। এই সোৱাদৰ কিন্তু ভাগ নহয়। আপুনি জানে, লাইফ ইজ আনপ্ৰেডিক্টেবল। মানে আপুনি বা মই, আমি নহ'ব বুলি ভাবি থকা কথাবোৰে কেতিয়াবা হৈ যায়। যোৱা 48 ঘণ্টাৰ আগত আপুনি আপোনাৰ মানুহজনীক কৈ আছিলে যে আধা ঘণ্টাৰ কাৰণে মই গৈছোঁ আৰু আহিছোঁ। এতিয়া চাওক, সেই 48 ঘণ্টা মোৰ ইয়াতে আপুনি বেহুচ হৈ পৰি আছে। আপোনাৰ দৰে মোৰ জীৱনটো আছিল একদম A to Z ষ্টেবল। এবছৰ পিছত কি কৰিম মই এবছৰ আগতে ঠিক কৰিছিলোঁ। আৰু মোৰ ড্ৰিম এইম এইবিলাকৰ লগত মোৰ কোনো ধৰণৰ কম্প্ৰমাইজ নাছিল। কিন্তু কিছুমান ঘটনাই মোৰ জীৱনটো সলনি কৰি দিলে। সুখী আছিলোঁ মই বহুত। মই, মা, দেউতা, ভণ্টি, আমিবোৰ খুব আনন্দত আছিলোঁ। ৰাতি 9 বজাৰ যেতিয়া টক শ্ব'টো চাইছিলোঁ, তাত হত্যা, লুণ্ঠন, অপহাসন, ধৰ্ষণ, দুৰ্নীতি এইবিলাকতো আমি নিজে ডাইনিং টেবুলকৈ পেনেল পাতিছিলোঁ, য'ত দেউতা আৰু ভণ্টিৰ যুক্তি আগত মই যেতিয়া হাৰি গৈছিলোঁ, মায়ে মোক ছাপোৰ্ট কৰিছিল। আমিবোৰ বৰ গণতান্ত্ৰিক আছিলোঁ। সকলো বস্তুৰ ডিচিশ্যন সাংবিধানিকভাৱে লৈছিলোঁ। আৰু চাওক, আপোনাৰ চেনেল চাই চাই বাক স্বাধীনতাৰ কথা কোৱা ল'ৰাটোৱে আজি আপোনাৰ মুখতে টেপ মাৰি থৈছোঁ। যোৱা বহাগৰ কথা, মোৰ ভণ্টিৰ বিয়া ঠিক হৈছিল এজন টেট টিচাৰৰ সৈতে। ৰিং চেৰেমনিও হৈ গৈছিল। আমিবোৰ বহুত সুখী আছিলোঁ, মা, দেউতা, আমিবোৰ, কাৰণ তাই সুখী আছিল। ভয়মতে সকলোবোৰ হৈ গৈছিল। দেউতাই কথা দিছিল দৰা ঘৰত যে পেঞ্চনৰ টকাৰে দৈন্যতা সোমাব আৰু বিয়াৰ ডেট ফাইনেল কৰিব। কিন্তু এই যে মই ক'লোঁ অলপ আগত, লাইফ ইজ আনপ্ৰেডিক্টেবল। ৰং টাইম, ৰং প্লেচ। এজাক মানুহৰ পি জনোৱাৰে মোৰ ভনী আৰু ভনী জোৱাইক নাপাবলগীয়া জেগাত পাই গ'ল। সিহঁতি ক'লে মোৰ ভনী আৰু ভনীজোৱাই হেনো সিহঁতৰ আদিম সংস্কৃতিত চেকা লগাইছে। মোৰ ভনীয়ে সিহঁতৰ ওচৰত হাজাৰ কাকতি মিনতি কৰিলে। নাই, দাদা দেউতা বুলি সম্বোধন কৰিলে। নিজৰ হাতত পিন্ধা আঙুঠিটো দেখাই দিলে যে সিহঁতি অতি সোনকালে বিয়া হ'ব। কিন্তু কোনেও নুশুনিলে। সিহঁতি মোৰ ভনী আৰু ভনীজোৱাইৰ ওপৰত বৰ দানৱীয় অত্যাচাৰ কৰিলে। মোৰ ভনীজোৱাই শেষ হৈ গ'ল একেবাৰে। আৰু মোৰ ভণ্টিৰ কাকতি মিনতি এটা সময়ত গৈ চিঞৰ হৈ গ'ল, আৰু চিঞৰ হৈ শেষ হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল, ৰিক্ত হৈ গ'ল। আপুনি জানে, কোনোবা এজনে তাৰ হাতৰ পৰা হাতত পিন্ধাই থোৱা আঙুঠিটোৰ সৈতে আঙুলিটো লৈ গ'ল।
তাই বাধা নিদিলে। তথাপিতো মোৰ ভণ্টি কিন্তু নমৰিল। দুমাহ আৰু জীয়াই থাকিল তাই। হয়তো তাই সহ্য কৰিবলগীয়া আৰু বহুতো আছিল। তাই গ'লগৈ। আপুনি এটা কথা নাজানে, 20টা দিন হস্পিটেলত আৰু 40টা দিন এই ৰুমটোতে তাই আছিল। তেতিয়া এনে কিছুমান পৰিস্থিতি আহিছিল য'ত তাই পাহৰিব খোজা, মনৰ পৰা মুচিব খোজা, হ'ব নলগীয়া কিন্তু হৈ যোৱা ঘটনাটো আপোনাৰ ডেইলি টক শ্ব'ৰ পেনেলৰ মেইন টপিক হৈ পৰিল। আপোনাৰ চেনেলৰ মজিয়াত বিজ্ঞাপনৰ নামত মোৰ ভণ্টি সদায় নিলাম হ'ল। দুৰ্যোগ, দুৰ্নীতি, অভাৱ আৰু নিবনুৱা আৰু তাইৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মতা সলনি আপোনালোকে দুটামান নতুন বিজ্ঞাপনৰ কণ্টেক্ট আৰু TRPৰ আশাত ওলোটাই তাইৰ চৰিত্ৰৰ ওপৰতেই প্ৰশ্নবোধক চিন তুলিবলৈ ধৰিলে। তেতিয়া তাই গ'লগৈ। আপোনাৰ ভোক লাগিছে হ'বলা, ৰ'ব। অলপ আগত কুকাৰ হুইচেল মাৰিছিল, দাইলটো তেল মাৰিলে খাব পাৰিব।